ভক্ত আছিল এতিয়া তেওঁক লগাই দিয়া হল মোৰ জাতি নাই ধৰ্ম নাই মোৰ জাতি নাই ধৰ্ম নাইটো কাঞ্চনজংঘা সিনেমাৰ এটা ডায়লগ কিন্তু জুবিন গাৰ্গে এজন আমাতকৈ ডাঙৰ শিৱ ভক্ত আছিল জুবিনকটো নাস্তিক বনাই দিলে বাওপন্থীসকলে যি জুবিন নাছিল সেইটো জুবিন বনাব চেষ্টা কৰি থকা হৈছে যিবিলাকক জুবিনে নমতা অতিথি বুলি কৈছিলে তেওঁলোকে জুবিনৰ সমাধিত আহি ভিৰ কৰি আছে কয় জুবিনৰ জাতি নাই ধৰ্ম নাই গতিকে জাতি নাই ধৰ্ম নাইটো কোনে উলিয়াল যে আমাক দেখুৱাই দিয়ক জুবিনৰ ধৰ্ম নাছিল বুলি জুবিনৰ জাতি নাছিল বুলি কাঞ্চনজংঘা সিনেমাৰ এটা ডায়লগ তাক কিমান অপব্যৱহাৰ কৰি আছে বাওপন্থীসকলে আপোনালোকে চিন্তা কৰক জুবিনৰ যেন ধৰ্ম নাছিলে তেনেকুৱা পৰিৱেশ এটা অসমত সৃষ্টি কৰিব খোজা হৈছে যাতে উচ্ছেদ হ'বলগীয়া মানুহবিলাকে নিৰাপত্তা পায় নেপথ্যত বাওপন্থীসকল অখিল গগৈ এইবিলাকে আছে কংগ্ৰেছ এতিয়া ঢালকচোন কোনোবাই অহাকালিৰ পৰা মই জুবিনক কেতিয়াও মদৰ লগত পৰিচিত ব্যক্তি বুলি জানিব নিদিওঁ অখিল গগৈয়ে পাল পাতি মানুহ পঠিয়ায় কংগ্ৰেছে পাল পাতি মানুহ পঠায় জুবিনক ন্যায় দিয়াৰ নামত এছাম ব্যক্তিয়ে জুবিনৰ সত্তা আৰু জুবিনৰ আত্মাক হত্যা কৰিব জনাৰে নহয় আৰু উন্মাদনাক বিজেপি চৰকাৰে কেতিয়াও স্বীকাৰ নকৰে উন্মাদনা দি আমাক এক কদম কোনেও হিলাব নোৱাৰে কোনোবাই ভাবিছে যদি উন্মাদনাত চৰকাৰে শিৰ নত কৰিব এইটো অখিল গগৈয়ে ভুল ভাবি আছে যিদিনাখনলৈকে হিমন্ত বিশ্ব শৰ্মা অসমত মুখ্যমন্ত্ৰী হৈ আছে উন্মাদনাৰ ওচৰত আমি নতি স্বীকাৰ নকৰোঁ এইটো একদম নিশ্চিত হৈ থাকে সকলোৱে চিনেমা ৰাইজে চাব চৰকাৰে কৰিব নালাগে আপোনালোকে কৰিব আমি কৰিম ব্যক্তিগত হিচাপে মই চাম আপুনি চাব জুবিনক চৰকাৰী ব্যক্তি নবনাব জুবিনক ৰাইজৰ ব্যক্তি কৰি ৰাখক হ'ব জুবিন দাই কৈছে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই সেইটো ৰিয়েলিটি মুখ্যমন্ত্ৰীয়ে কৈছে সেইটো চিনেমাৰ ডায়লগ জুবিন দাৰ কথাক আপুনি বিপথে পৰিচালিত কৰিবৰ কাৰণে কোন হয় আচলতে জুবিন দাই কোৱা কথাটো আপুনি মিছলিড কৰিবৰ কাৰণে আপুনি জুবিন দাৰ মূল যিটো বক্তব্য তেওঁ বাৰম্বাৰ কৈ আছে যে চিনেমাত তেওঁ মূল কথাটো ৰিয়েলিটিটো তেওঁ চিনেমাত দেখুৱাইছে তেওঁ জুবিন দাই ৰিয়েলিটিটো চিনেমাত দেখুৱাইছে বুলি নিজে কৈছে যে সেইটো ৰিয়েলিটি হয় মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই তেওঁ যে লগুণ ছিঙি দিছিলে সেইবিলাক চিনেমাত নহয় চিনেমাত তেওঁ বাস্তৱ যিটো কাম কৰি আহিছিলে লগুণ তেওঁ ছিঙিছিলে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত আৰু চিনেমা হৈছে 2024 চনত গতিকে আপোনালোকে এটা কথা ভাবি চাওক যে তেওঁৰ বাস্তৱ জীৱনৰ ওপৰত ভিত্তি কৰি তেওঁ আচলতে চিনেমাত সেই যিটো ডায়লগ বুলি মুখ্যমন্ত্ৰীয়ে কৈছে সেইটো আচলতে জুবিন দাই চিনেমাত নহয় চিনেমাৰ মানে বাস্তৱ হোৱা ঘটনাটো চিনেমাত প্ৰকাশ কৰিছিলে গতিকে সেই কথাটো মুখ্যমন্ত্ৰীয়ে এতিয়া তেওঁ আবুল তাবুল বকি চিনেমাৰ ডায়লগ হে বুলি মানে জুবিন দাৰ যি মূল আচলতে আদৰ্শ আছিলে তেওঁ কৈছিলে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই সেই কথা কিয় ক'বলগীয়া হয় যে যেনেকে আচলতে বিজেপিয়ে জাতি ধৰ্মক লৈ বিভাজনৰ ৰাজনীতি কৰে হিন্দু মুছলমানৰ ৰাজনীতি কৰে তাৰ বিৰুদ্ধে সেই কথাবিলাক গতিকে মুখ্যমন্ত্ৰীয়ে ক'লে হ'ব নেকি সেই কথা আপোনালোকে বিবেচনা কৰি চাওক জুবিন দাই কৈছে কথাটো মুখ্যমন্ত্ৰীয়ে তাৰ ক্লেৰিফিকেশ্যন দিবলৈ কোন আচলতে মানে তেওঁতো যিটো কথা কৈছে এইটো বহুত বেয়া কথা কৈছে জুবিন দাৰ অৰিজিনেল কথাটো কথা কৈছো জুবিন দাই নিজে কৈ থৈ গ'ল চিনেমা প্ৰচাৰ কৰি থাকোঁতেও তেওঁ কৈ থৈ গ'ল যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই সেইটো চিনেমাৰ ডায়লগ নহয় এইটো ৰিয়েলিটি বুলি জুবিন দাই ক'লে মুখ্যমন্ত্ৰী কোন হয় তেওঁ আপোনাৰ সেইটো চিনেমাৰ ডায়লগ বুলি ক'বলৈ জুবিন দাই যিমান অনুষ্ঠান কৰিছে সকলো অনুষ্ঠানত তেওঁ কৈ থৈ গ'ল যে সেইটো ৰিয়েলিটি এতিয়া বাস্তৱ কথাটো মুখ্যমন্ত্ৰীয়ে এতিয়া আজিৰ দিনটোত তেওঁ চিঞৰি আজি তেওঁ চিনেমাৰ ডায়লগ বুলি জুবিন দাৰ কথাটো কৈ তেওঁ অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিছে নে নাই সেইবিলাক নচলিব সেই কথা স্পষ্ট জুবিন দাৰ লগত আপোনাৰ আদৰ্শ আকাশ পাতাল ডিফাৰেন্স আছে আপুনি জুবিন অনুৰাগী বুলি ক'লে কোনোবাই বিশ্বাস কৰিব নেকি আপুনি জীৱন্ত কালত জুবিন দাৰ জীয়াই থকা অৱস্থাত কিমান নেগলেক্ট কৰিলে আমি দেখিছো নহয়